আহি পায় হিচাপে সত্ৰ স্থাপন কৰিছিল আৰু 1626 খ্ৰীষ্টাব্দত হেল্ল' ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ঠিকে আছে চাগৈ মোৰো ভালেই আৰু অসম সাহিত্য সভা চালোগৈ চাৰিদিন চাই অৱস্থা এয়া মাতটোত চাগে গম পাইছে কেনেকুৱা হৈছে অৱস্থা এয়া আমাৰ মামা ঘৰ এটা বহুত দিনৰ মূৰত দেখিছে চাগে আই কৰি দিয়া বৌ হাই বুলি কোৱা তই হাই কৰ এফালে আগত বহিছে আমাৰ মা আৰু মোৰ ছোৱালী এফালে আমাৰ হাজবেণ্ডে গাড়ী চলাইছে আৰু আমি এটা জেগালৈ গৈ আছো গা বহুত বেয়া তথাপিতো ওলাই আছো আৰু নাহৰতি থান বিহপুৰীয়া তাত যিহেতু বহুত বান্দৰ আছে আমি বান্দৰলৈ কল লৈ লৈছো এয়া এইফালে আছে বান্দৰলৈ কল তাত গ'লে থানলৈ গ'লে মানে এনেই বেলেগকৈ শৰাই দিয়াকে বান্দৰক ভোক দিব লাগে তেতিয়া ভোকে মানে সেই বান্দৰক সন্তুষ্ট কৰিলে মানে মনৰ আশা পূৰণ হয় বুলি কয় আৰু মানুহে আমিও যাওঁ বোলো যোৱা নাই আজিলৈকে তেনেকৈ আমাৰ ভণ্টি গৈছে গৈ পেলাই অকণমান কৈ দেচোন কেনেকুৱা থানখন বান্দৰে মানে একদম মোক গৰম কৰি দিবগৈ আৰু গোটেই গাই চাই জপিয়ে ৰঙীন কাপোৰ পিন্ধি যাব লাগে আৰু মানে বান্দৰে ইমানেই বান্দৰ মানে মই আপোনালোকক ভিডিঅ'ত দেখাম আৰু বান্দৰ কেনেকুৱাকৈ আছে বান্দৰ কিমান আছে ভিডিঅ' কৰি গৈ থাকিম আৰু চাই যাব ভিডিঅ'টো এতিয়া বাই বাই আৰু আমাৰ লগত আমাৰ ভণ্টি মাক যাব মানে শাহুৱেক যাব ভণ্টি শাহুৱেকক লৈ পেলাই আমি গৈ আছোঁ আনিবলৈ নাযায় ভয় লাগে নহয় আকৌ ক'বলৈ আমি ইমান হাৱা দি দিছে ঠাণ্ডা লাগিছে বিহপুৰীয়া পালোহি এয়া মা আহিছে আমাৰ লগত ৰাস্তাটো দেখাই দিওঁ অলপমান গান লগোৱা নাই মানে গাড়ীত যদি গান লগাওঁ ন যোৱাটো ভিডিঅ'ত কপিৰাইট ক্লেইম আহি গ'ল সেইটো কাৰণে কপিৰাইট ক্লেইম অহাৰ কাৰণে মই এতিয়া গান লগোৱা নাই পুৰা চাই এইখন কি নদী হয় এইখন কি নদী এইখন দিকং নদী হয় লোহিত দিকং নেকি জানো জেগাটো নাজানো বিহপুৰীয়া সোমালো বিহপুৰীয়া দি আমি সোমাই আহি আছো এইটো 4 কিলোমিটাৰ দূৰত হয় ভিতৰত মানে মন্দিৰ ভাগৰ নাম সেই নাহৰতি থান বুলিও কয় আৰু অগ্নি কি বুলি কয় অনিৰুদ্ধ অনিৰুদ্ধ জন্মস্থান এখন দলং পাৰ হৈ পেলাই আহি আছো তাত দেখামগৈ আৰু বহুত ডাঙৰ ডাঙৰ গছ আছে বান্দৰৰ ৰাজ্য আৰু কি কৰিছা ঐ চাও এয়া আমাৰ জিউয়া কি কৰিছা অৱস্থা নাই গাড়ীত বহি আহিছো হাই বুলি কৈ দিয়া হাই এইখন মূল গেটখন ফটো মাৰি এইখন এই আমি গেট পাইছো আৰু তীৰ্থ ভ্ৰমণ ইফালে পাৰ এইবোৰ গছ কোনজোপা গছ তেজ ভিডিঅ'ত ভালকে দেখাম মানে বান্দৰ যোনবিলাক মানুহে দেখি থাকে সেইবিলাক মানুহে ইমান হেৰি নকৰে কিন্তু উইকেইটা চাওঁ উইকেইটা ৰ'ব দেখাই এইয়া বান্দৰ কৃষ্ণ দিয়া 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 একো নহয় দিয়ক 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 দজা মাৰ বৰ দজা মাৰো
এইখিনি কল বনাই আছো ভিডিঅ' বনাই আছো কল দিয়া জিঅ' উলিয়াই আছো কোৱা আকৌ মোনো কোৱা হ'ব তো মাৰি দিছো বননিলে দিয়া কলখিনি কিবা এটা কোৱা এনে ইয়াত বান্দৰ আছে ক আকৌ ফোনটো থপিয়াই নিনিলে হ'ল এইখন থানখন এয়া পুৰা কল আৰু কল আছে নে দি দিওঁ এইটো ডাঙৰ বান্দৰ বান্দৰক পুৰা কল খুৱাই আছো এয়া মাহঁতে এয়া চাওক খুৱাই দিওঁছো না দেখাই দিওঁ পুৰা ফোন মানে কলটো দিবলৈ নাপায় হাতৰ পৰা পুৰা থাপ মাৰি লৈ গৈছে মইতো দলিয়াই দিছো কল দিবলৈ আহিলো আজি আশা এটা আছিলে ফটো পিছত মাৰিম গ'ল লৈ গ'ল নাই কোৱা তাই ভয়ে নকৰে মোকে তাই বহুত সাহসী এতিয়া আমাৰ কল দি হৈ গ'ল কল খতম হৈ গ'ল মই 3টামানহে দিবলৈ পালো এয়া চাওক বান্দৰখিনি এইকেইটা যা বহি আছে চেলফি কৰিবকে মাৰো সিহঁতৰ থানৰ ভিতৰখন ইমান হেৰি নাই আৰু বান্দৰৰ পৰা একো হেৰি কৰিব নোৱাৰি যে গোটেই হেৰি কৰি পেলাই এয়া থানৰ ভিতৰত আমি সেৱা কৰিবলৈ আহিছোঁ কৃষ্ণ 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 এইখন চাওক থানখন ভিতৰখনৰ অৱস্থা এয়া এয়া বান্দৰৰ পুৰা তাণ্ডৱ ইয়াত কিবা এটা কৰি লওঁ আৰু তাৰপিছত আৰু এইবিলাক ঠাইবোৰ দেখাই যাম আপোনালোকক থানখনৰ মহিমা আছে হেনো এটা মানে মনত কিবা আশা লৈ পেলাই বান্দৰক কল আৰু কল বিস্কুট এনেকৈ খোৱালে মনৰ আশা পূৰণ হয় বুলি মানে কয় আৰু তেনেকৈ চলি আহিছে সেইটো কাৰণে আমিও আহিছোঁ আৰু মনৰ আশা হেৰি বুলি নহয় আৰু দিছোঁ আৰু চাওঁ হয়নে নহয় ময়ো এটা আশা লৈ পেলাই সেৱা কৰিছোঁ কল দিছোঁ এনেকৈ খুৱাইছোঁ চাওঁ আৰু সেইটো হয়নে নহয় যদি হয়ো পিছলৈ আপোনালোকক মই ভিডিঅ'ত দেখাই থাকিম জনাই থাকিম বাৰু আপোনালোকো আহিব এই বিহপুৰীয়া নাহৰতি থান বুলি বিহপুৰীয়াৰ পৰা 4 কিলোমিটাৰ সোমাই আহিব লাগে বিহপুৰীয়া চেণ্টাৰৰ পৰা মাতটো কথা ক'ব পৰা নাই পুৰা অসুস্থ হৈ আছে সেইকাৰণে আৰু এনেকৈ দেখাই গৈছোঁ আৰু পাৰ্কত দেখামগৈ আৰু বাহিৰত চাই যাব ভিডিঅ'টো এফালে আকৌ কল বিস্কুট খতম হৈ গ'লগৈ আকৌ বিস্কুট কিনিবলৈ গৈছিলে এয়া বিস্কুট আনি দিছে খতম নাই সেইপেকেটো এপেকেট বিস্কুটে মানে 5 ছেকেণ্ড 10 ছেকেণ্ড এতিয়া এইকেইটা আছে আৰু মই দিওঁ ন কৃষ্ণ বনোৱা সাধু এই সোপা বান্দৰ আগতে ইয়াতকেও বহুত আছিলে হেনো বান্দৰ এতিয়া নাইকিয়া হৈছে হাই উই পোৱালি হাতটোকে দবিয়াব ভয় লাগে হাই 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 একো নহয় দি দিয়ক নহ'লে হাতৰ পৰা থপিয়াই দিব ছাগলীও আহিছে ছাগলীয়ে বাকলিটো খায় কুকুৰো আহিছে মানে বান্দৰে কল খাই পেলাই বাকলিটো পেলাই থৈ যায় যে বাকলিটো হেৰিয়ে খাবলৈ আহে ছাগলীয়ে খাবলৈ আহে
বাকলিটো কিন্তু মই আজিহে গম পাইছোঁ বান্দৰে কলৰ বাকলি নাখায় বুলি এইটো পোৱালি আছে বাচ্ছা হেল্ল' ঐ লৈ ফুৰিছে চা কেনেকৈ পোৱালিটো কেনেকৈ লৈ ফুৰিছে পোৱালিটো কেনেকৈ লৈ গৈছে ন ইমান মৰম লাগিছে এইটো ইমান মৰম লাগিছে আমনু আমনু গছজোপা দেখাম বহা জেগা আছে নেমাই ঐ শিপাই আছে শিপাই পানীটো গছটো কাটি দিয়াৰ লগে লগে মানে তাৰ পৰা এটা পানী ওলাই আহে পানীটো মানে তেজৰ ৰঙ মানে ৰঙা হয় সেইকাৰণে সেইটোৱে তেজ বুলি কওঁ আৰু আমি আচৰিত ধৰণৰ সেইটোৱে আৰু ইয়াতে কাটি কাটি চাই মানুহবিলাকে কিছুমানে আহি পেলাই এনেকে চাইডতে হেৰি কৰি তেতিয়া মানে পানীটো তেজ ওলাই যায় ৰংটো ৰঙা হৈ যায় কৃষ্ণ ছোৱালীজনী ভালে খোলা কিবা ঠাণ্ডা মোৰহে তাইও সুনীতা নহয় নে মই এই নমিতা এনহে হ'বলৈ মইহে নহয় নমিতা মনোকামনা ফুল হয় বিদিশা বি লোকৰ বিধ লিখিলোঁ এম আৰু প্ৰেমৰ পি লিখিলোঁ দে মই নিজে সঁচাকে তেজ ওলাইছো মাৰ নাম কি আছিলে চাওক না হয়নে আপোনালোকে দেখিলে নে আচৰিত ধৰণৰ মানে তেজৰ নিচিনাকে নিগৰি ওলাই আহিব অলপ অলপকে যেনেকে মানুহৰ গাত কাটি দিয়াৰ লগে লগে তেজ ওলাই এইটো আচলতে গছৰ হেৰিয়ে বাৰু বিজ্ঞানসন্মতৰে আৰু হ'লেও মানে মানুহবিলাকে অকণমান হেৰিকে কৈ দিয়ে আৰু এই থানখন ক'ত আছে আপোনালোকে চাগে জনা নাই বহুতে নাজানেও বিহপুৰীয়া টাউনৰ পৰা 4 কিলোমিটাৰ নিলগত এইখন থান আৰু বিহপুৰীয়া টাউনত সুধিলেই হ'ল নাহৰতি থানত আৰু ৰাস্তাটো আৰু এইখন থানৰ মহত্ব হ'ল ইয়াত অনিৰুদ্ধদেৱৰ জন্ম হৈছিলে জন্মস্থান হয় সেইটো কাৰণে এইখন থানৰো আৰু বান্দৰ বহুত আৰু এতিয়া এই থানখন মানে বান্দৰৰ কাৰণে বিখ্যাত আৰু বান্দৰৰ কাৰণে মানুহবিলাক আহে কল দিয়ে বিস্কুট দিয়ে আৰু একো ভাত পানী বনাব কিন্তু ইয়াত নোৱাৰে পায়স চায়স বনাবলৈ মেলিবলৈ আহিবলৈ নোৱাৰে কাৰণ বান্দৰে চব খাই খতম কৰি দিয়ে সেইটো কাৰণে বান্দৰক ইয়াতে কল চল দি মেলি ভোক চোক দিয়ে আৰু সন্তুষ্ট কৰিলে বিস্কুট চব খাব আপুনি আগতে আহিছেনে বৌ আমিও আজি প্ৰথম আহিছোঁ আমাৰ ভণ্টিহঁত আহিছে আগতে মাহঁত আহিছে এখন হৈছে অনিৰুদ্ধদেৱৰ সমাধি এয়া লিখি থোৱা আছে মই মানে ফোন কেমেৰাকে লৈছিলোঁ ফোন কেমেৰাকে ল'লে আখৰবোৰ মানে উল্টা উল্টাকে দেখি এয়া চাওক না পোৱালিটো কেনেকৈ লৈ ফুৰিছে এয়া কৃষ্ণ অনিৰুদ্ধদেৱৰ সমাধি সেইখন দেখিলে কিবা লাগি যায় আৰু লেখা অনিও কুমাৰে দিবহি দেখা এই ককা এজনে আমাক ক'ব ইয়াৰ বিষয়ে ইতিহাসৰ বিষয়ে অলপমান আপুনি অলপমান কওকচোন থানখনৰ বিষয়ে ঠিক আছে আমাৰ মহাপুৰুষ অনিৰুদ্ধ গোসাঁইদেৱ গুৰুদেৱ হয় জন্ম হৈছিল 1553 চনত হয় আৰু 1606 খ্ৰীষ্টাব্দতে 500 জোপা নাহৰ ৰুই পেলাই এই নাহৰতি থান সত্ৰ হিচাপে সত্ৰ স্থাপন কৰিছিল আৰু 1626 খ্ৰীষ্টাব্দত তেওঁৰ দেহাৰ অৱসান ঘটাইছিল আৰু বহুখিনি আছিল তেখেতে বহুতখিনি ঘাট প্ৰতিঘাত পাৰ হোৱাতেই তেওঁৰ দেহা নশ্বৰ দেহটি নিজ ইচ্ছাই হৰণ কৰি লুকুৱাই পেলাইছিল গতিকে তেখেতৰ তেওঁক মানে আমাৰ তাত সংসাৰ কৰা হোৱা নাছিল আৰু তেওঁ নিজ ইচ্ছাই হৰণ হৈ গৈছিল আজি সেই হৰণ হৈ যোৱা মুহূৰ্তটো আছিলে মানৰ উপদ্ৰব্য সময় সেই মানে এই জেগাই এৰি দিবলৈ বুলি জনাইছিল যে এইবিলাক তেতিয়া দিনত মানৰ দখল মাটি আছিলে তাৰপাছত যেতিয়া গুৰুজনাৰ নিৰুদ্দেশ হ'ল সেই নিৰুদ্দেশ হওঁতে তেতিয়া মানে গুৰুজনাক মানে প্ৰথম দিনাখন যিটো
ওলাই যাবলৈ নিদিয়া কৈছিল। তাৰ দ্বিতীয় দিনাখন তাৰ তৃতীয় দিনাখন মানে তেওঁক মানে নিজ ইচ্ছাই ধৰি মেলি লৈ গৈ পেলাই মানে এই উপযুক্ত শাস্তি প্ৰদান কৰাৰ মানে মনৰ প্ৰয়াস আছিল। তাৰপিছত গুৰুজনাৰ ভিতৰলৈ সোমাই গ'ল। সোমাই যোৱাত ওলাই নাহিল। ওলাই নহাত মানে তেওঁলোকে নিজেই জাঠি জোং লৈ পেলাই মানে এইটো তেতিয়া দিনত আৰু ইকৰা ঘৰ বেৰহে ফালি চিৰি চালে মানে তেতিয়া গুৰুজনা ঘৰৰ ভিতৰত নাই। তেতিয়াত মানে সেই মানুহসকলে ভাবিলে যে এইজন আচলতে প্ৰকৃত মানুহ নহয়, এইজন এজন ভগৱান বুলি ভাবি এৰি থৈ যোৱাত আজি 500 বছৰ আগৰ পৰাই আজি আমি আমাৰ উপৰিপুৰুষসকলে ভজি আহিছে। আজিও আমি পাইছোঁহি। আপোনাৰ কিমান বছৰ হ'ল এনে ইয়াত থকা? মই এইটো 11 চনৰ পৰাই গুৰুজনাৰ চৰণ মালিছোঁ। বহুত দূৰৰ পৰা আহে ন ইয়ালৈ মানুহবোৰ? ইয়াত অসমৰ 13খন জিলাৰ যিমান ভক্ত আছে সেই 13খন জিলাৰ পৰাই মানে ভক্ত আহে। ইয়াত গায়ন বায়ন মাহ প্ৰসাদ ভোজ ভাত আদি ভোগ প্ৰসাদ এনেধৰণে দি পেলাই নিজৰ মনৰ যিখিনি মানে হেৰি থাকে মানে ভাৱ থাকে যে মই কিবা এটা দুখত পৰিছোঁ, মই দুখৰ পৰা উদ্ধাৰ মহাপুৰুষ গুৰুজনাই কৰিব। ইয়াত যে বান্দৰবোৰ আগতকৈ কমিছে নেকি বাৰু? এইটো কমা নাই। এতিয়া মানে মুকলি দিন হৈছে মানে তেওঁলোক মানে এতিয়া খাদ্য সামগ্ৰী পৰা আজিকালি অলপ হৈছে সেইবিলাকৰ কাৰণে সেয়াই। ঠিক আছে। আৰু এয়া আমি এইফালে আহিছোঁ। পুৰা বহুত জেগা ন, অনিৰুদ্ধ বিষয়ে জানি পেলাই বহুত ভাল লাগিলে। ককাজনে বহুত ধুনীয়াকৈ কৈ দিলে কথাবোৰ। অনিৰুদ্ধ দেৱৰ কথাবোৰ জানি আপোনালোকেও ভাল পাইছে নিশ্চয়। ভালকৈ ভিডিঅ'টো চাব, ককাই কোৱা কথাখিনি শুনিব। ভাল লাগে আৰু আগৰ অনিৰুদ্ধৰ বিষয়ে জানিলোঁ, ভাল লাগিলে। এইখন এখন থান হয়, একেই আৰু একেই থানেই, বহুত পুৰণি হয়। কৃষ্ণ প্ৰভু, ইয়াতে সেৱা এটা কৰি লওঁ, চাই যাওক আৰু। জিও সেৱা কৰিছা? সেৱা কৰা, হৈ কোৱা জিও, হৈ কোৱা, হৈ কোৱা, হৈ কোৱা, হৈ কোৱা। তাই নিজে ভগৱান আৰু নাপায়। আৰু এটা কথা, এই থানখন নামটো হৈছে নাহৰতী থান। নাহৰতী থান বুলি এইকাৰণেই বিখ্যাত যে ইয়াত গোটেই নাহৰ গছ, যিমান পাৰে দূৰলৈকে নাহৰ গছেই দেখিব আপোনালোকে। অইন গছ আছে মাজে মাজে, হ'লেও মানে বহুতখিনি নাহৰ গছে ভিতৰলৈকে যাবই নোৱাৰে আপোনালোকে, গোটেই নাহৰ গছ। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি থয়, দেখিছেনে? কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি থয়, মানে আহিয়ে মনটো ভাল লাগি যায়। এয়া চব নাহৰ গছ, ইমানবোৰ দেখিছে নাহৰ গছ। এইটো কি বস্তু জানো, সেইটো মানে এইটো এটা বান্দৰ। এইবোৰ চব নাহৰ গছ, ইমান দূৰলৈকে সেইখিনি দেখিছেনে? জুম কৰিব পৰা নাই মই মোবাইলটো। সেইবোৰ চব নাহৰ গছে। গছ গছনি বহুত আছে, সেইকাৰণে মানে বান্দৰটোও বহুত আছে। ইয়াত থাকিবলৈ বহুত জেগা আছে মানে বান্দৰৰ কাৰণে, সেইকাৰণে মানে বান্দৰ বহুত আছে ইয়াত। কল আনিছিলোঁ এথুকা আৰু কল দুথুকা আনিছিলোঁ হা। কল তাৰপিছত চেনি কল এক্সট্ৰাকৈ আমি কিনিও আনিছিলোঁ আৰু বিস্কুটো কিনি আনিছিলোঁ। তথাপিতো আমি মানে ভবা নাছিলোঁ এবাৰ প্ৰথম যে ইমানো হেৰি আছে বুলি ভবা নাছিলোঁ, সেইটো কাৰণে আমি ইমান প্ৰিপেৰেশ্যন হৈ অহা নাছিলোঁ। সেইটো কাৰণে ইয়াত আহি পেলাই আকৌ গম পালোঁ যে বুট চুট চব আহি থপিয়াই দিছে হাতৰ পৰা। সেইটো কাৰণে ইয়াত আকৌ বুট কিনিছোঁ, আকৌ বিস্কুট কিনি সিহঁতক খাবলৈ দিছোঁ। বুট কেইটামান দিয়কচোন, বুট কেইটামান সময় দিছোঁ। এয়া চাব কেনেকৈ নিব হা। দেখিছেনে কেনেকৈ খাইছে? কেনেকৈ খাইছে দেখিছে? বুট কেনেকৈ বা ইমান ফাষ্ট, এইবোৰ চফা কৰি নিব তৎক্ষণতে। কিন্তু এটা কথা কতি নুচুব মাতহ ছোৱালী কটোৱা একদম নুচুব, চুবলৈ হাক দিছে। আমি চুয়ে আজৰি হ'লেও মানে বান্দৰ হেনো কিবা এটা বেমাৰ আহিছে, সেইটো কাৰণে চুবলৈ হাক দিছে আমাক। দিছে বুট দিয়কচোন, মই কেনেবাখন দলিয়াই চাওঁ। হয় কিবা এটা হৈছে। সেয়া চাওক, ভয় লাগে পাই। হৈ গ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজি ভিডিঅ'টো কিন্তু চাবই আৰু শেষলৈকে, যিসকলে স্কিপ কৰি লাষ্টলৈকে এতিয়া চাই আছে সেইসকলে স্কিপ নকৰাকৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিব।
তেতিয়া বুজি পাব থানখনৰ বিষয়ে আৰু আহিবলৈও মন যাব থানখনৰ মহত্ব বুজি পাব ঐতিহাসিক এতিয়া বাই বাই আজিলৈ পাছৰ ভিডিঅ'ত লগ পাই আছোঁ